ডেইলি নিউজ আমাৰ আপোনালোকলৈ সমাজলৈ লৈ আহিছোঁ। আমি এতিয়া বাম্পাৰ চুকৰ বুবুল দাসৰ ঘৰলৈ আমি যাম। এতিয়া বুবুল দাস এতিয়া আমাৰ অসমৰ গৌৰৱেৰে পাছ কৰিছে, তেওঁ আমি যাম এতিয়া, তেওঁ ভালকৈ পাছ কৰিছে। এয়া আমি বুবুল দাসৰ ঘৰলৈ আহিলোঁ, আমি বুবুল দাসৰ ঘৰলৈ আহি আছোঁ। আপোনালোক কেমেৰামেন আপুনি বুবুল দাসক দেখুৱাবলৈ চেষ্টা কৰক। বুবুল দাস আমাৰ ঘৰ পালোহি, আপুনি বুবুল দাস আপুনি ওলাই আহিব। বুবুল দাস হ'ব। নমস্কাৰ। নমস্কাৰ। মই তীক্ষ্ণৰ গাধা একদম পঢ়াত কিন্তু ভাল আছিলোঁ। আপুনি এতিয়া ক'ব, আপোনাৰ পৰিচয় দিব, আপুনি কেনেকৈ পঢ়িছিলে, ক'ত পঢ়িছিলে, কি পঢ়িছিলে, আপুনি সকলো ৰাইজক ক্ষেত্ৰত দেখুৱাই দিয়ক। নমস্কাৰ। মই কিন্তু হাল বাওঁতে বেছি পঢ়িছিলোঁ। ম'হৰ হাল বাইছিলোঁ। ম'হৰ হাল বাওঁতে পঢ়াটো মই ভাল আছিলোঁ। আৰু মানে ম'হ চৰাই থাকোঁতে বাঁহী সুৰত মই বেছি পঢ়িছিলোঁ। আৰু নামগিলাত গৈ পেলাই মানে মই মিচিং গাঁৱৰ মানে পানী খাই থাকোঁতে ভাল পঢ়িছিলোঁ, বুজিছেনে? আৰু গতিকে মোক মায়ে মানে সেইখিনি সুবিধা দিছিলে। আৰু ৰাতি মই মানে এটা কথা, আমাৰ মানে হেৰি কাৰেণ্টৰ সুবিধা নাছিলে আৰু তেলৰ সুবিধা নাই। মই হুপি তাৰ পোহৰতে পঢ়িছিলোঁ। এনেধৰণে মই প্ৰতিটো ছাবজেক্টত কিমান পাইছিলে আপুনি ক'ব নেকি? মই প্ৰত্যেকখন পেপাৰতে মানে 102কৈ পাইছিলোঁ, কিন্তু এখন পেপাৰত মানে কেনেকৈ মানে 1 নম্বৰ কমিলে মই নাজানো। আৰু মাষ্টৰৰ ভুল হ'ল নেকি, আপুনি কি ক'ব? নহয়, মাষ্টৰৰ ভুল নহয়, মাষ্টৰে মানে ঠিকেই পঢ়ুৱাইছিলে, কিন্তু মাষ্টৰ মানে এটা কথা অলপ মানে তামোল চামোল খাইতো মানে এইখন কি মানে পিক চিক পেলাই মানে এইখন মানে কেনেকৈ পঢ়াটো মানে অকণমান ভাল নহয়তো। এতিয়া আপোনালোকৰ ঘৰলৈ সেই মাষ্টৰ আহিব নেকি? মাষ্টৰ আহিব, মানে তেখেতে মানে মোক খবৰটো ল'বহি। আমি মাষ্টৰক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকৰ ঘৰলৈ মাষ্টৰ আহিব, মাষ্টৰজনৰ নাম ক'ব নেকি? মাষ্টৰজন মানে হেৰি ফেকু শৰ্মা। ফেকু শৰ্মা, হয়। মাষ্টৰজন সোনকালে আপোনালোকৰ ঘৰলৈ আহিব ন? আহিব। মাষ্টৰজনক দেখুৱাম। আপুনি গাঁওখনৰ পাছ কৰিছে, অসমৰ গৌৰৱ হৈছে। আপুনি এতিয়া কিমান কি ক'ব আপোনাৰ? মই ক'বলৈ মানে একো নাই আৰু দেই। মই মানে ভাল ধৰণে মানে পঢ়িছোঁ। মই কৰটোও জানো, কৰটো 3টা চুক বুলিও জানো, আৰু তাত যে হাতীৰ সুৰ এডাল আছে মই সেইটোও জানো। আৰু মানে চন্দ্ৰবিন্দ যে এটা আলুগুটি আৰু তাৰ কাষতে যে এডাল মাৰি থাকে মই সেইটোও জানো। আৰু এই জোনৰ যে ওপৰত তাৰমানে আলুগুটি এটা আছে সেইটো চন্দ্ৰবিন্দ বুলি কয়। চন্দ্ৰ মানে এটা মানুহৰ নাম আৰু বিন্দু মানে এজনী ছোৱালীৰ নাম। মানে মই সেইবিলাক মই ভালদৰে জানো। বহুত ভাল কথা। আপোনাৰ এতিয়া স্কুলখনৰ নাম ক'ব নেকি? কম। এই বাম্পাৰ চুকৰ টেম্পাৰ স্কুল। হয়, আপোনালোকৰ ঘৰলৈ বহুত মানুহ আহিছে, আপোনালোকৰ গাঁৱৰ মানুহ আহিছে। আপোনালোকৰ ঘৰত বহি আছে, আপুনি ৰখিব, আমি তেওঁলোকৰ ওচৰৰ পৰা এপাক আহোঁ। দাদা, আপুনি বুবুল দাসক কি সহায় কৰিছিলে আপুনি ক'ব নেকি? নমস্কাৰ। মই সদায় ডেইলি 20 টকা দিওঁ, আৰু সেই তেওঁৰ লগত বাইকত যায়, ক'ত যায় খেতি হালেহে যায়। হয়, আপুনি মানে এটা মহা পণ্ডিত। আপোনাৰ কাৰ্টুন মাৰি আপোনাৰ মুখত আপোনাৰ নিউজ লাইভত দেখুৱাম। বুবুল দাসক আপুনি সদায় 20 টকা মোক খাবলৈ দিছে ন? হয়, বাৰু আপোনাৰ কথা এৰিছোঁ। আপোনাৰ কাষত আৰু এজন মানুহ আছে, সেইজনৰ ওচৰলৈ আমি গৈ আছোঁ। দাদা, আপুনি বুবুল দাসক কি দিছিলে আপুনি ক'ব নেকি? চাদা দিছিলোঁ, বি দিছিলোঁ। হয়, তাকে খাই ধৰি লওক আপুনি পঢ়িছিলে। পোহৰত পঢ়িছিলে ন? বিৰ পোহৰত বুবুল দাসে পঢ়িছিলে। বুবুল দাসে কৈছে আপুনি আপুনি বুবুল দাসৰ লগত কেতিয়াবা থাকে নেকি? থাকে। ক'ৰবালৈ যায় নেকি? যাওঁ, নামগিলালৈ যাওঁ, মিচিঙৰ চাঙত বহি 2টাই মদ খাওঁ। নামগিলালৈ যায়। বাৰু আপোনাৰ মাষ্টৰ এজন আহিছে, বুবুল দাসৰ ঘৰলৈ মাষ্টৰ এজন আহিছে। মাষ্টৰজনৰ ওচৰত আমি এবাৰ যাম। বুবুল দাস আপুনি আহিব, অকণমান ৰখিব, আপুনি আহক। হয় ছাৰ। আপোনাৰ বুবুল দাসক কেনেকৈ পঢ়াইছিলে আপুনি? কি পঢ়াইছিলে, কেনেকৈ পঢ়াইছিলে, ভালকৈ পঢ়াইছিলে, বেয়া বেয়া আপুনি ক'ব নেকি বুবুল দাসৰ? তেওঁক মই ভাল শিক্ষাই দিছিলোঁ। তেওঁ সদায় বেঞ্চি লাষ্টত বহে। লাষ্টত বহি তেওঁ চাদা চিগেট চব খাই থাকিব, চাদা খাই। তেওঁৰ লগৰ কেইজনমান আছিলে, ভেলুকা মেলুকা চেলুকা, তেওঁৰ লগৰ আছিলে সেইকেইজন। তেওঁলোকৰ লগত তেওঁ ভালকৈ আছিলে। বুবুল দাস ভাল ছাত্ৰ আছিলে ন? বহুত ভাল ছাত্ৰ আছিলে, আৰু মেধাৱী, বহুত গেধা চোকা ছাত্ৰ আছিলে। বুবুল দাসে বহুত গৌৰৱ কৰিছে। আপোনাৰ স্কুলখনৰ চৰকাৰে আপোনাক ইনাম কৰিব। এতিয়া আপুনি কিমান গৌৰৱ হৈছে আপোনাৰ? মোক বহুত গৌৰৱ হৈছে। বুবুল দাসৰ আপুনি বুবুল দাসৰ আপোনাৰ স্কুলখন বহুত ভাল হ'ব এতিয়া ন? ভাল হ'ব। আপোনাৰ স্কুলৰ বুবুল দাসৰ নিচিনা আৰু পাছ কৰিছে নেকি? তেনেকুৱা ধৰণৰ পাছ কৰিছিলে এজনে, তেওঁতকৈ কৰা নাছিলে। এওঁ ফাৰ্ষ্ট ন? একদম অসমৰ বহুত গৌৰৱ। আপোনাৰ স্কুলখন এতিয়া বহুত ভাল হ'ব। এতিয়া আপোনাৰ স্কুলত বহুত ল'ৰা ছোৱালী আহিব এতিয়া আপোনাৰ স্কুলত। ফেকু শৰ্মা বুবুল দাসক আদৰণি জনাব। পাছ হৈ এতিয়া বুবুল দাসৰ কেমেৰা বুবুল দাসক দেখুৱাব। ভাল পাইছোঁ, তোক ভাল পাইছোঁ। নমস্কাৰ। বহুত ভাল পাইছোঁ। ঠিকে আছে ছাৰ, মই ইমান ধুনীয়াকৈ পাছ হ'ব। ইমান ধুনীয়াকৈ পাছ কৰিছোঁ। মোৰ স্কুলখনৰ নাম হৈছে, তোৰ গাঁওখনৰ নাম হৈছে, ঘৰৰ নাম হৈছে। পাছ কৰিছোঁ। মই ডাঙৰ মানুহ
হয় আমাৰ বুবুল দাসৰ ঘৰৰ পৰা আজি বিদায় লৈছোঁ আমাৰ কেমেৰামেন প্ৰাঞ্জল দাস আৰু মই জলপান শইকীয়া আমাৰ ফেৰিলৈ লৈছোঁ আপোনালোকে সদায় চাই থাকিব ধন্যবাদ আজি আমি ইয়াৰ পৰা বিদায় লৈছোঁ যদি আমাৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কেনে লাগিলে কমেণ্টত আমাক জনাব একশ্যন হয় আমি আজি বুবুল দাসৰ ঘৰৰ পৰা বিদায় লৈছোঁ আমি প্ৰাঞ্জল দাস আৰু মই কেমেৰামেন প্ৰাঞ্জল দাস আৰু মই জলপান শইকীয়া